গুড মৰ্ণিং এভৰিৱান। এতিয়া বাজিলে 10:30। চ' মই এদিনৰ কাৰণে ঘৰত আহিছিলোঁ। এতিয়া মই পথাৰত গৈ আছোঁ আমাৰ ধানখিনি চাবলৈ। আমাৰ এফালেতো বড়ো ধানৰ খেতি বুলি কয়, ঠাইভেদে ইয়াক বেলেগ বেলেগ নামেদি কয়। কিছুমান ঠাইত মিচিং খেতি বুলি কয়। চ' আপোনালোকৰ সেইফালে কি খেতি বুলি কয় জনাবচোন। সেইফালে মানুহে চবেই কৰিছে বড়ো ধানৰ খেতি। এতিয়া পতা পেলাইছে এফালে। আমাৰ এইটো মিচিঙৰ পৰা পানী লয়। ইয়াতে ড্ৰেইন বনাই পেলাই এনেকৈ ড্ৰেইন বনাই সেইফালে পানী লয়। সেইফালেই সেয়া ড্ৰেইন বনাইছে, ড্ৰেইনে পানী লয়। খুৰীহঁতৰ পানী লৈ আছে ড্ৰেইনেদি। পানী লোৱা হ'ল, গোটেইখিনি পালে পানী ৰাতিপুৱা পৰা। এইখিনি আগতে এইখিনি ধান আগতে আমি কৰিছিলোঁ। এবাৰ এই ধানখিনি খুৰীহঁতে কৰিছে, সিহঁতক কৰিব দিছোঁ খুৰীহঁতক। এতিয়া এবাৰ এইখিনি বেলেগৰ, এইখিনি ধান বেলেগৰ। এইখিনি ধান ইয়াৰ পৰা সেই তালৈ আমাৰ কৰিছে এই ধানখিনি। মই দেখাম। আমাৰ কালি দুটাই পানী ল'লে গোটেইখিনি পানী। চ' আমাৰ এতিয়া ধানত পানী আছে, গোটেই ধানত পানী আছে। আৰু 2দিনমান ল'ব নালাগে, আকৌ পানী শেষ হ'লে আকৌ ল'ব। আমাৰ এইটো ড্ৰেইনেদি পানী আনে, এইদি পানী আনে। কষ্ট হয় ধান খেতি। সেইখিনি ধান আমাৰ এফালেখিনি গোটেইখিনি আমাৰ ধান। সেইটো সীমাৰ পৰা সেইটো সীমালৈ আমাৰ ধান গ'ল। ধানখিনি কেনেকুৱা হৈছে কমেণ্ট কৰিব। তাকে ভাবিলোঁ ঘৰত আহিলোঁ, তাকে আমাৰ ধান খেতি অকণমান আপোনালোকক দেখাওঁ। চবেই পথাৰত পানী লৈ আছে আৰু কিছুমানে ঘাঁহ কাটিব আহে। ইফালে মানুহখিনি ঘাঁহ কাটিব আহে। আমাৰ এইখিনি ধান আকৌ বেলেগ চাগে, সেইখিনি অলপ চাপৰ হৈ আছে, এইখিনি ওখ হৈছে। চ' ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। যদি ভাল লাগে ফ'ল' কৰিব আৰু কমেণ্টত কেনেকুৱা পালে জনাব। আজিলৈ বাই বাই।